তন্দে গমেই পোৱা নাই সি কেনেকুৱা এটা বডি বিল্ডাৰ হয় এনেকুৱা মাৰবো না তাৰ এনেকুৱা বডি আছে না তই কাৰ ঘৰত চুৰ কৰিছে এতিয়া গম পাবি তাতে এনেই জুবিন মৰা অল অসমত দুখুচা তাতে তন্দে চুৰ কৰিবি আহিছে হা হ'ব যা কোন বডি বিল্ডাৰ আহি চাম যা কোন আহি চাম দে আমি চুৰ কৰা নাই নহয় ইমানবাৰ কোৱাৰ পিছতো আমাকে ধৰি আছা ইমান কম এই টিভিটো আমাৰে হয় আমি এতিয়া বিক্ৰী কৰিব যাম কি কৈছে তন্দুৰ হয় গম পাবি কল কৰিছো না অলপ আগত আহি আছে যা যাক মাতি থাক আমি অলপ ভয় নকৰো তন্দে অলপ বেছিকে বকি আছা যদি বডি বিল্ডাৰ আহি না গম পাবি বছ আপুনি ইমানকে ভয় খাই ন ইগলি এনেই কৈ আছে আমাক ভয় খোৱাৰ কাৰণে বছ এইবিলাক চব মিছে তেতিয়াহে আমি যাতে সঁচা কথাটো কৈ দিওঁ কি ফুচুৰ কৰি আছে তন্দে যা কিয় লাগে তোক আমি যি কথা পাতো আমাৰ ইচ্ছে তন্দৰ মাজত সোমাব লাগে কি হৈছে আমি কিবা পাৰ্চনেল কথা পাতিবও পাৰো তন্দে মাজতকে উত্তৰ দে ৰাহুল পাগলা কি কৈছে তন্দে কাক পাগলা বুলি কৈছে তাক নাচাগে তাকে ন চোৰ আনবাই দে চোৰ আনবাই কাৰণেতো চোৰ কৰিবি আহিছি কাক চোৰ কৈছে মনে মনে থাকে তন্দে আসি পিছফালে চা এতিয়াহে মজা লাগিব কেনে এটা মাৰ পৰব ৰাহুল পাগলা নাচাম নাচাকে পিছফালে নাচাকে আসি দে বছ কি আছে এইটো সঁচাই বডি বিল্ডাৰে দেখোন বছ মই পলাও বাই বাই কেনে হাত চলিলে কি বলি তই বছ শেষ যা সব আপনার কারণে হয়েছে আপনি তো চুর করবে কৈছিল না এতিয়া গম পাবি এটা তো পলালে যদি চুৰ কৰাই নাছলি কিয় পলাইছি সি যদি তই চুৰ কৰাই নাই তোৰ গ্ৰুপৰ এটা কিয় পলালে বছ বডি নাচাইকে শেষ যা আপনাৰে ভুল তন্নে কি মোক দোষ দি থাকা মই তন্দক পুহি আছো মনে মনে থাকবি দে যি সোধে তাৰে চব উত্তৰ দিবি অলপ হেঁপাকে যা সেইটো চাইড যা ঐ টিভিটো পোৱা বুলি শুনিছিলো চোৰগীতেও বোলে আছে কাষত কোন কেইটা ন এইকেইটাই আপোনালোকৰ সন্মুখত থকা তিনিটা ধৰ পচলা তহঁতে চুৰ কৰিছে তহঁতকতো চিনি পাওঁ আমি চুৰ কৰা নাই আমি ক'ত চুৰ কৰিছো আমাৰ ঘৰত টিভি আছিল টিভিটো বেচিব যাওঁ বুলি আমি ওলাই আহিছিলো চাওঁ ৰচোন কোনটো টিভি ন দাদা এইটো চাওক গছডালৰ তাতে চাওচোন হাৱা এইটো দেখোন আমাৰ টিভিটোৰ দৰেই দেখোন দেউতা এইটো আমাৰ টিভি কিয় নহ'ব মই চিনি পাওঁ নহয় ভালকে সন্দেহ কবি নে কিয় চুৰ কৰিছে এনেকুৱা টাইমত তনে চুৰ কৰিছে য'ত অসম কাৰণে সকলোৱে দুখত কান্দি আছে দাদা মইতো সৰু ল'ৰা মই চুৰ কৰা নাই এন্দেহি মোক লৈ আহিছি ঐ কি ঘেন্টা বকি আছা আমি ক'ত তোক লৈ আছো কয়েক চৰ মাৰিম নাইবি নেক্সট টাইম কি নেক্সট টাইম নাইবি আৰু কি চুৰ কৰাৰ প্লেনিং আছে নেকি মই চুৰ কৰা নাই মই এনে আছিলো এন্দৰ লগত মই চুৰ কৰা নাই এই বছে আমাক কৈছিল আমি বহুত দিন বোলে একো খাব পোৱা নাই বল যেনেকে কি নহওক চুৰ কৰো গাঁৱত এতিয়া কাৰো ঘৰত বোলে মানুহ নাই সেইকাৰণে বহুত দিন খাবও পোৱা নাছিলো অলকামতে দোকান বন্ধ মই ভাবছো ঠিকেই কৈছি দে কাৰণ ইমান দিন খাব নাপালে দোকান মৰি যাম সেইকাৰণে চুৰ কৰিব যাম বুলি আমি ভাবছিলো কি কৈছে চুৰ কৰিব যাম বুলি ভাবছিলি নে চুৰ কৰি লৈ আহিছে দেখোন এইবাৰ জ্ঞান কেবাকে নাচবি দেই তামাম মাৰবো এই ৰাহুলে মাৰ খাক দেহতাৰতো সঁচা খাক কাষত থাকিলে মাৰা খাবা পাৰে ইয়াৰ পৰাই চাই থাকো দে তাতে নকোনে যায় এতে দেখলি মাৰ খাবা লাগবো হেবাকে যাওঁ ইমান যোৱাটোৰ ভালে আছে নে এতিয়া নাথাকে তাতে ঐ সেইবিলাক বাদ দি তহঁতৰ বছ কোনটো ন মই নহয় এইটো ময়ো নহয় এইটো মই হয় আৰু তনে যেনেকে কৈ আছা চোৰ মই কৰি আনিছো তনে ঘৰৰ ভিতৰৰ পৰাই মইতো বাহিৰতে আছিলো তনে টিভি লৈ আছিলি সেইবিলাক বাদ দি তন চিনিও দে মাৰ এন্দুক মাৰ হাৱা কি মাৰে সঁচাটো ল
মোৰ নাক ভাঙিল দে শেষ মই মোক কি ঘৰত দিছে এই চান্সতে মই পলাও আৰে বছৰ থৈছো আৰু কি লাগে মোক নামাৰিবি মই সৰু চলি তোক নামৰিম হেলো চব বছৰ কাৰণে হৈছে ইমান মাৰিবা নালাগে দে মৰি যাব টিভিটো বাচি নাই টিভিটো লৈ যাক কিয় নামৰিম এনেকুৱা চিটুৱেশ্যনত এন্দে আমাৰ ঘৰত আইটি বিচৰ কৰছি গম পাইছো আপুনি মাৰিলে মৰি দেখবো আমাক এৰি দিয়ক আজিৰ পৰা কেতিয়াও চোৰ নকৰো আপোনাৰ গছত মোৰ কঁকাল বেকা হৈ গেছি কঁকাল ভাঙি পেলাম ৰ এই লো থৈছো না ঘৰত এবাৰ কঁকালৰ শেষ এৰি দিয়ক অ' দেউতা কিমান মাৰা হ'ব দে টিভিটো পাইছো নহয় নাপলি বেলেগ কথা আছিল দেখা নাই তাৰ অৱস্থা বেয়া হৈ গেছি ভাঙিল তাৰ হাৰা চাৰা এই বাৰু তই কয় বাদ দিলো ঠিক আছে কেনে এতিয়া পাইছে নে মজা কি কৈছি মই দেখোন খেদিবই পাৰা নাই কিবা হ'ল কঁকাল ভাজো লাগি গেছি ভাঙিল চাগে নাযা ডক্তৰক দেখি লগে সেইকাৰণে চোৰ কৰাৰ আগত ভাববি কাৰ ঘৰত সোমাইছে প্লিজ ক্ষমা কৰি দিব আজিৰ পৰা এনেকুৱা নকৰো আৰু নামাৰিব মই বছক ডক্তৰৰ তাত লৈ যাওঁ বছ খোৱা বন্ধ কৰ নৰ্মেল মানুহ দে সি আৰু মাৰিব নালাগে দে নহ'লে অৱস্থা বেয়া হৈ যাব আপোনালোকে টিভিটো পাইছে নাই ঠিক আছে আপোনালোকৰ গৈ থাকক ধন্যবাদ ভাইটিসকল যোনে মোক কল কৰিছে থেংক ইউ নহ'লে টিভিটো নাপালেই হয় টিভিটো পোৱাটো মেইন কথা নহয় এই বদমাছকেইটা শাস্তি দিয়াটোহে মেইন কথা থেংক ইউ কিবাকে নহওক টিভিটো যে পাই গ'লো এই থেংক ইউ কিয় কৈছা থেংক ইউ কোৱাৰ দৰকাৰ নাই সেইটো আমাৰ কৰ্তব্যই হয় ভাইটিহঁত ইয়াক ডক্তৰ তাত লৈ যোৱা ইয়াৰ কঁকাল নহ'লে ইয়াতে সি মাৰা যাব দিয়ক ঠিক আছে আপোনালোকে টিভিটো লৈ যাওক আমি ইয়াক লৈ যাওক ঠিক আছে ঠিক আছে ঐ বাবু বল দেউতা দে ব'লা আমাক হেল্প কৰ ই বেয়া নাপাবি দে গেছতে মই গলো ঘূৰাব পৰা নাই বছ মই আছোতো টেনশ্যন নল'ব হয় দে ইয়াক লৈ যাওঁ নহ'লে ইয়াতে মাৰা যাব দে ঠিকে আছে দে